बहुत दिनों पर अपना पास्ता रेसिपी বিচাৰিছিল আপোনালোকে বিচাৰিছে মই জানো নবনাম বল তেতিয়ালে আজি পাস্তা বনাম तो चलिए शुरू करते हैं। পাস্তা বনাম বুলি আগফালে যাওঁতে জেঠাই দুটা গুমধান দিলে গুমধান কিটাৰ অৱস্থা নাই কি তথাপিও মই বোলো পাস্তাকে লৈ আনো কাৰণ পাস্তা আজি বনাম আৰে মই বোলো খুচকাই কিয় যাম মোৰ টিক্কিখন আছে নাই টিক্কিখন লৈ যাওঁ আকৌ ন অকমান এনাৰ্জি কমকে ৱেষ্ট হ'ব অলপ আগতে চেণ্টাৰ গলো পাস্তা আনিলো গাখীৰ আনিলো কিন্তু বাটাৰ আনিব পাহৰিলো এনেকুৱা হয় মোৰ লগত আকৌ কিবা এটা কাম মই কৰিম আৰু এইটো সিধাকে হ'ব এনেকুৱা কেতিয়াবা হ'ব পাৰে জানো মোৰ লগত হলে এনেকুৱা হোৱাটো খাটা মই আকৌ পিছে ক'বলৈ পাহৰিলো মই আজি বনাম কি মই বনাম আজি হোৱাইট চচ পাস্তা পানীখিনিতে পাস্তাখিনি অকমান উতলিবলৈ দি থৈ আহিলো তাৰ পাছত বোলো মই নিজৰ বস্তুকেইটা কাটি লওঁ পাচলি থালিখনত বৰ বিশেষ বস্তু লোৱা নাই দুটা কেপচিকাম এটা পিঁয়াজ দুটা জলকীয়া আদা নহৰু আৰু এটা গুমধান ইমানেই আজি গুমধান কেইটা পিছে বেছি এক বুঢ়া হ'ল মই বোলো জলকীয়া নিজৰ হাতত নলোৱাকে কাটি লওঁ নহলে গম পাই নহয় চকুত লাগিলে অৱস্থা কি হয় আমুল বাটাৰ কেইটাৰ পৰা বাটাৰ অকমান উলিয়ালে কলাকে হেতু বহাই লৈ তাতে দি দিলো বাটাৰৰ পৰা জুলিয়া হয় মানে তাতে গোটেইখিনি যত যি বস্তু কাটিছিলো সকলোবোৰ তাত দি লৈ ধুনীয়াকে হাতাখনেৰে অকমান লৰাই দিলো তাতে নিমখ হালধি আদা নহৰু যিখিনি খুন্দনাত খুন্দি লৈছিলো সেয়া দি অকমান যেতিয়া ফ্ৰাই হৈ গৈছে তাতে আমি গাখীৰ এড কৰি দিম কিন্তু দেই গাখীৰখিনি ডাঠ হোৱাৰ লগে লগে তাতে পাস্তাখিনি ধুনীয়াকৈ এড কৰি দিম পাস্তাখিনি পিছে প্ৰথমতে অকণ কাঢ়ি থব বেছি সিদ্ধ হ'ব নিদিব তাৰপিছত ধুনীয়াকে চাওকচোন অকমান গ্ৰেভি টাইপ যেতিয়া আহি গ'ল আমাৰ আজি পাস্তা ৰেডি দুপৰীয়া সময়ত পেটৰ খজুতি মাৰিবলৈ আটাইতকৈ উত্তম উপায় হৈছে এই পাস্তা আপোনালোকে বনাই খালে নাই যদি নাই খোৱা ট্ৰাই কৰিব নাপাহৰিব কিন্তু দেই কৌশিক পৰাগ অঞ্চুমান মিংকু হিমান্ত অনিশা আৰু ৰীনা তোমালোকৰ খবৰ কেনেকুৱা আজিলৈ এৰিছো দেই আকৌ লগ পাম বাই